এইকেইদিন অসমত চলি থকা আটাইতকৈ ব্ৰেকিং নিউজটো হৈছে স্কেম। তাৰ আগতেও কিবা এটা NGOৰ নামত স্কেম হৈ গ'ল বহুত কোটি টকা, আৰু বৰ্তমানেও এটা চলি আছে যোনটো ফেমাছ। আমি তাৰ নাম নলওঁ কাৰণ বেচিকেলি মোৰ ইউটিউব চেনেলটোত কাৰো নাম লোৱা নহয়। বাট আজি আমাৰ ভিডিঅ'টোত এটা কথা আপোনালোকক ক'বলৈ গৈ আছোঁ। একচুৱেলি মই আপোনালোকক জনাবলৈ গৈ আছোঁ যে অভিনেতা নয়ন নিলিম দাৰ যোনটো ফেচবুক পেজ হয় অফিচিয়েল, সেইটো হেক হৈ গৈছে। হয়, অভিনেতা নয়ন নিলিম দাৰ ফেচবুক পেজটো ইতিমধ্যে হেক হৈছে, আৰু এতিয়ালৈকেও বৰ্তমান সেই যোনটো ফেচবুক পেজ সেইটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ময়ো নয়ন নিলিম দাৰ লগত কথা পাতিলোঁ, আৰু কথাৰ পিছত গম পালোঁ যে সেই একাউণ্টটো বৰ্তমান পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। আৰু সেই একাউণ্টটো কেনেকৈ হেক কৰিলে, কি কৰিলে, সেইটোতো মই আপোনালোকক ডাইৰেক্ট কৈ দিব নোৱাৰোঁ। বাট আপোনালোকক মই জনাই দিব বিচাৰিছোঁ যে সেই একাউণ্টটো এজন ইণ্টাৰনেশ্যনেল হেকাৰৰ কবলত পৰিলে। অৰ্থাৎ এজন ইণ্টাৰনেশ্যনেল হেকাৰে সেই একাউণ্টটো হেক কৰিছে, অৰ্থাৎ সেই ফেচবুক একাউণ্টটো হেক কৰিছে। আৰু সেই ফেচবুক একাউণ্টটো যোনটো প্ৰথমতে নয়ন নিলিম দাৰ নামত আছিল, আৰু সেই একাউণ্টটো বৰ্তমান নামটো হৈছে DHD স্পৰ্টছ। হয়, যদিও সৰুতে নয়ন নিলিম দাই অকণমান স্পৰ্টছৰ টাইপত যাম বুলি ভাবিছিলে, সেই সপোনটো সেই ইণ্টাৰনেশ্যনেল হেকাৰজনে পূৰণ কৰি দিলে। বাৰু আজি আপোনালোকে স্ক্ৰীনশ্বট হয়তো দেখিছে যে নয়ন নিলিম দাৰ একাউণ্টটো DHD স্পৰ্টছ কৰি দিলে, আৰু ইতিমধ্যে নয়ন নিলিম দাই FIR দিছে পুলিচক। আপোনালোকক হয়তো মই পচিবল হ'লে FIR খনো দেখুৱাই দিম। আৰু আজি 4-5 দিনেই হ'ল সেই একাউণ্টটো বৰ্তমানেও অহা নাই, আৰু সেই একাউণ্টটো যে আহিব বা কিবা কৰিব পাৰিব ইমান সহজ নহয়। ময়ো ট্ৰাই কৰিছিলোঁ দুটামান, নকৰা নহয়। বাৰু এতিয়া কথা হ'ল যে ফেচবুক একাউণ্ট একচুৱেলি হেক কেনেকৈ হয়। ফেচবুক একাউণ্টটো আপোনালোকে চিকিউৰ কৰিব লাগিব। আপোনালোকে ফেচবুক একাউণ্ট ইউজ কৰে, বা ফেচবুক বৰ ইউজ চবেই কৰে। ফেচবুকৰ পেজত আপোনালোকে এটা কথা আছে যে ফেচবুক একাউণ্টটো ফেচবুক যোনটো পেজ সেইটো এটা একাউণ্টৰ লগতহে জড়িত হৈ থাকে। ডাইৰেক্ট আপোনালোকে ফেচবুক পেজ হিচাপত খুলিব নোৱাৰে। প্ৰথমতে আপোনাৰ এটা পাৰ্চনেল একাউণ্ট লাগিব। সেই একাউণ্টটোৰ পৰা আপুনি চুইচ কৰিব পাৰিব আপুনি এটা ফেচবুক পেজলৈ, বা সেই একাউণ্টটোকে আকৌ পেজৰ নিচিনাকৈ বনাব পাৰি। তো গতিকে যদি ডাইৰেক্ট এটা ফেচবুক এটেক কৰিবলৈ হয়, ফেচবুক পেজ এটা, ডাইৰেক্ট ফেচবুক পেজটো এটেক কৰিব নোৱাৰি, কাৰণ সেইটোৰ লগত লিংক থাকে এটা ফেচবুক একাউণ্ট। গতিকে যদি কোনো এজন হেকাৰে গোটেই ফেচবুক পেজ এটা এটেক কৰিব লাগিব, তেতিয়া ডাইৰেক্ট সেই ফেচবুক পেজটো এটেক কৰিব নোৱাৰে। প্ৰথমতে কৰিব লাগিব তাৰ এটেক। আৰু এনেকুৱাতো কোনো টেকন'লজি ওলোৱা নাই যে ডাইৰেক্ট গৈ পেলাই কি আছে ইউজাৰ পাছপোৰ্ট চাই পেলাই ডাইৰেক্ট লগিং মাৰি দিব, তেনেকুৱাতো নহয়। আৰু হেকাৰ হয় আৰু সেইবোৰ। গতিকে এইটো অলপমান এটা লং প্ৰচেছ হয়, আৰু হেকাৰে কিবা কিবি লিংক দিব পাৰে আপোনাক, বা কিবা আপোনাৰ প্ৰমোশ্যন কিবা দিব পাৰে। তেতিয়া তেনেকৈ গৈ থৈ কোনো হেকাৰে আপোনাৰ একাউণ্টটো নিজৰ পজিশ্যনলৈ আনিব পাৰে। তো ইয়াৰ ওপৰত বাৰু মোৰ ইউটিউব চেনেলত ভিডিঅ' আহিয়ে থাকে, আৰু আপোনালোকে মোৰ নতুন ভিডিঅ' বনি আছে, আৰু এইটো আপোনালোকক সৰু এটা আপডেট দিলোঁ। গতিকে আপোনালোকৰ চিকিউৰ থাকক। আৰু মোৰ যোনটো লেটেষ্ট ভিডিঅ' সেইটোতো আপোনালোকক বহুত গেমলিং এডিটেটৰৰ ওপৰত বনাই থৈছোঁ। অসমৰ যিবোৰ সমস্যা চলি আছে, আমি তাৰ 2 বছৰ আগৰ পৰাই তাৰ সমাধান বিচাৰি আমাৰ ইউটিউবত ভিডিঅ' বনাই আছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিব, ডেছক্ৰিপশ্যনত লিংক আছে। আৰু ইনষ্টাগ্ৰামত গ্ৰ' কৰিবৰ কাৰণে মোৰ এটা কোৰ্চ আছে, ডেছক্ৰিপশ্যনত লিংক আছে, বাই কৰি ল'ব। বহুত সস্তাত হৈ আছে। থেংক ইউ।